ব্লগ দিয়া হোৱা নাছিলে বহুত অকণমান ব্যস্ত হৈ আছিলোঁ আৰু নিদিলে নকৰিলে সদায় থাকি যায় ব্লগবিলাক আজি কৰিম কালি কৰিম এনেকৈ থাকি যায় ভাবিছোঁ আজি অকণমান আকৌ পুনৰবাৰ আকৌ আৰম্ভ কৰি দিওঁ কৰিলে একদম কৰা হৈ থাকে মানে নকৰিলে বন্ধ হৈয়ে যায় সেই ভাবিছোঁ আজি এতিয়া অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ অকণমান ইটো সিটো আজি সেইটোকে দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক আজি মানে এইটো কাৰণেই কৰি দিছোঁ যাতে আকৌ মোৰ মানে জ'চটো আকৌ আহে মানে কি হয় নকৰিলে এনেকৈ মানে ব্লগটো মানে কৰিবলৈ মনেই নোযোৱা হৈ যায় সেই ভাবিছোঁ আজি এটা সৰুকৈ ব্লগ বনাই দিওঁ আপোনালোকৰ কাৰণে ব'লকচোন কলৈ যাওঁ চাম আমি এতিয়া আৰু দেৰি নকৰোঁ দিব্যাঞ্জ আৰু দেউতাক তললৈ গ'লে আকৌ ভাবিব এই অহাই নাই ইমান দেৰি কি কৰি আছে ব'লক যাওঁ এই আহি আমি ৱেষ্ট ছাইড মল পালোঁহি ৱেষ্ট ছাইড মানে অলপ দেৰি হ'ল মই তলৰ ছেকশ্যনত কিবাকিবি চালোঁ এটা কাপোৰ দিয়া ড্ৰেছ এটা কিনিলোঁ ইমান শকত হৈ গৈছোঁ কাপোৰ নোহোৱাই হৈ গৈছে গাত সেইটো কাৰণে ভাবি নতুনকৈ কুৰ্তা এটা ল'ব লগা হৈ গৈছে এয়া আপোনালোকক আগতে দেখাইছোঁ ৱেষ্ট ছাইড মলৰ ব্লগ সেয়ে মই নেদেখুৱালোঁ আৰু যোনে নাই চোৱা আগৰ ব্লগটোত চালে গম পাই যাব এইটো ছেকেণ্ড ফ্ল'ৰটো হয় ছেকেণ্ড ফ্ল'ৰটো দেখুওৱা নাছিলোঁ সেই ব্লগটোত সেয়ে ভাবিলোঁ অকণমান অভাৰভিউ এটা দেখাই দিওঁ ইয়াত আপোনালোকে ঘৰত সজোৱা বস্তুৰ লগতে জেন্টছৰ ছেকশ্যনটো আছে আৰু সজোৱা বস্তুখিনি মানে বহুত ষ্টাইলিছ হয় দেই বৰ ধুনীয়া কিউট হয় মানে মোৰ কিউট লাগিলে বস্তুবিলাক আৰু ধৰি লওক আপোনাৰ নিমখৰ টেমি চাহপাতৰ টেমিকেইটাও ইমান কিউট ৰাখিছে নহয় কিটচেনৰ মানে লাগতিয়াল সামগ্ৰীখিনিও কিউট হয় বস্তুবিলাক মানে এইফালে চাওকচোন জেন্টছৰ ছেকশ্যন বেছিকৈ নেদেখাওঁ আৰু যি আগতে যেতিয়া দেখাইছোঁ কিনো দেখাম ন ব'লকচোন যাওঁ এতিয়া চাহ একাপ খাই লওঁ যিহেতুকে ইভিনিং টাইম হয় ইভিনিং টাইমত চাহ একাপ খাবলৈ সকলোৰে মন যায় হয়নে নাই সেয়ে যোৰহাটত থকা কাদাক চাই ব্ৰাঞ্চৰ আকৌ ষ্টলখনত গুচি গ'লোঁ আমি ওচৰতে হয় ৱেষ্ট ছাইড মলৰ প্ৰায় বৰুৱা চাৰিআলিৰ পৰা চিধা গৈ আপোনালোকে লেফ্ট টাৰ্ণ লৈয়ে আপোনালোকে পাবগৈ কাদাক চাই যিসকলেতো জানে যিসকলে নাজানে তেওঁলোকক কৈ দিছোঁ আৰু খাবলৈ চাহৰ টেষ্টটো অলপ বেলেগ হয় কিন্তু তেওঁলোকে লগত খাব লগা যিবোৰ বস্তু দিয়ে সেইবোৰ মোৰ অলপ কষ্টলি নিচিনা ফিল হয় মানে ধৰি লওক চেণ্ডউইচটোৰ দাম 90 ৰুপিজ আপোনালোকক দেখুৱাম আপোনালোকৰ চেণ্ডউইচটো কেনেকুৱা হয় কি হয় অলপ পাছত দেখুৱাই আছোঁ অৰ্ডাৰ কৰিলোঁ এতিয়া অকণমান দেৰি বহি আছোঁ গুৱাহাটীত যিসকল থাকে তেওঁলোকেতো জানে কেইবাখনো আছে তাত কাদাক চাই ব্ৰাঞ্চ তেওঁলোকেতো খায়েই এতিয়া অকণমান দেৰি যেতিয়ালৈকে আমাৰ অৰ্ডাৰটো নাহে আপোনালোকক দেখুৱাম বাৰু তেতিয়ালৈকে আপোনালোকে দিব্যাঞ্জৰ দুষ্টামিবিলাককে চাওকচোন অকণমান দেৰি কি কৰি আছে অৰ্ডাৰ নহালৈকে কি কৰি থাকে সি কি কৰি আছে এইবিলাক এক্টিং কি এক্টিং কৰিছা তুমি এইটো দিব্যাঞ্জ নাম এইয়া চাওক আমাৰ অৰ্ডাৰ আহি গ'ল দিব্যাঞ্জৰ দুষ্টামি শেষ হ'ল লগতে আমি এতিয়া খাবলৈ ল'লোঁ এইয়াত মই কাটিং চাই খাম বুলি ভাবিছিলোঁ কাটিং চাই নাই কাদাক চাইহে আছে বোলে আজি মই কাদাক চাইটো ইমান খাই ভাল নাপাওঁ তেওঁলোকে বিভিন্ন ধৰণৰ চাই ৰাখিছে তেনেকুৱা কাদাক চাই কাটিং চাই এনেকৈ নাম দি সেইটোৱে তেওঁলোকৰ কামাল আৰু বেলেগ নামৰ ভেৰাইটিজ চাহবিলাক ৰাখিছে আৰু চেণ্ডউইচটো চাওকচোন এইটো জানো লাগিছে 90 টকাৰ চেণ্ডউইচ নিচিনা কিন্তু খাবলৈ টেষ্টটো মই বেয়া বুলি নকওঁ কিন্তু দামটো অলপ বেছি হৈ যায় আৰু এইটো 50 টকাৰ মেগী দেখাত লাগিছেনে বাৰু 50 টকাৰ মেগী সেয়া আপোনালোকক দেখুৱাই দিলোঁ এয়া চাওক 50 টকাৰ মেগী এয়া আমি যাবলৈ ওলাইছোঁ আৰু খাই বৈ আজৰি হৈ যামগৈ বুলি ভাবিছোঁ টিভি লগাই দিয়ে এনেকৈ দিব্যাঞ্জক দৰাকেইজনে গম পায় আৰু তেওঁলোকক খাবলৈ অশান্তি কৰিব বুলি তাকে টিভিটো যাতে চাই থাকে সি তাক লগাই দিয়ে তেনেকৈ এয়া গোটেই অভাৰভিউটো দেখাই দিছোঁ আপোনালোকক কাদাক চাই এইটো ফ্ৰণ্ট ভিউ হয় আৰু তাৰপিছত আমি চিধা আহি যোৰহাটত এখন জুচ কৰ্ণাৰ ৰিবছ হয় নামটো তাত খুলিছে নতুনকৈ ভাল হয় দেই বিৰাট ভাল পালোঁ গৈ পিনি এম্বিয়েঞ্চটো দেখাই দিছোঁ আপোনালোকক গোটেইখিনি আপোনাৰ দাচেংকো যিহেতু যোৰহাটৰ দাচেংকো আছে পুৰণা দোকান সকলো ডিপাৰ্টমেণ্টেল ষ্ট'ৰ সেইখনৰ ফ্ৰণ্টতে খুলিছে মৌচাক বুলি ক'লে আপোনালোকে সকলোৱে চিনি পাব যিহেতুকে মৌচাকখন বহুত পুৰণা দোকান হয় আগতে মিঠাই দোকান বা চাহ এটা এনেকৈ পাইছিল এতিয়া তেওঁলোকে সেইখন বন্ধ কৰি এখন নতুনকৈ খুলিছে যিজন ফুড হাটৰ মালিক তেওঁৱে হয় এইখন খুলিছে নতুনকৈ বিৰাট ভাল হয় কিন্তু মই খালোঁ এটা আপোনাৰ মিক্স ফ্ৰুইট এটা চালাড টাইপ এটা খাইছিলোঁ সেইটো খাই বিৰাট ভাল লাগিলে এইটো চক অকণমান দেখাই দিছোঁ আপোনালোকক দেখিয়ে টেষ্টি আমি নিচিনা লাগিছেনে কিন্তু খায়ো টেষ্টি লাগিছিল জানেনে
আমি আহি ঘৰ পালোহি। আপোনালোকক কৈছিলোঁ যে মই ৱেবছাইট মলৰ পৰা কি ল'লোঁ, এইটো দেখুৱাম বুলি, সেয়ে দেখাই দিওঁ বুলি ভাবিলোঁ অলপকৈ। এইটো এটা কুৰ্তা আনিলোঁ এনেকুৱা, আৰু এডাল বেইন আনিলোঁ, আৰু ইয়েৰিংছ আনিলোঁ। মৰম লাগিলে কাৰণে ইয়েৰিংছযোৰ লৈ ল'লোঁ। আৰু এতিয়া মোৰ কাম আছে, খানা বনাবলৈ আছে, সেয়ে ভাবিছোঁ আজি ব্লগটো ইমানতে সামৰণি মাৰোঁ। পুনৰ এটি ধুনীয়া ব্লগত লগ পোৱাৰ আশাৰে মই মুনমিয়ে মুনমিজ ব্লগৰ পৰা বিদায় মাগিছোঁ। আপোনালোকে নিজৰ কেয়াৰ লৈ থাকিব।